Hello guys, আজি আপোনালোকক আকৌ মোৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। দেখিছেনে? ভোক কৰি কাটিব আহি আছোঁ। বহুত ডাঙৰ কিন্তু দেই গাইছ। অলপ চলপ ডাঙৰ নহয় কিন্তু বহুত ডাঙৰ। অলপ জেগাটো মুকলি কৰি লৈছোঁ। এয়া পুলি ওলাইছিলে। চাই লওকচোন আমাৰ কচু কিমান ডাঙৰ হৈছে। বাপৰে এক হাততকৈও ডাঙৰ আছে ন। কাটিবলৈ সুবিধাটো কেনেকৈ পাম? ভীমৰ গদা হ'ল সৰু নেকি আমাৰ কচু ইমান ডাঙৰ। 1 2 3 বাপৰে দাঙিব পাৰিম নে? আৰু এই তলৰটো অ' মাই গড ইমান গধুৰ। ভগৱান এইটো পেলাই দিয়ে, এইটো নাখায়। পেলাই দিম, দাঙিবতো নোৱাৰিম নহ'লে। তুমি চাবা তোমাৰ গালৈ যাব। চাওক গাইছ কিমান ডাঙৰ। খাবলৈ ধুনীয়া দেই গাইছ, একদম চাহৰ লগতে বইল কৰি খাব পাৰে আমাৰ কচু। এনেকুৱা বিলাহী নোহোৱাকৈ টেঙা নোহোৱাকৈও খাব পাৰে। জয় পজৰং বলি। বাপৰে কেনেকৈ দাঙিম এতিয়া এইটো? পাৰিমনে? বাপৰে অ' মাই গড। কেমেৰা অফ কৰি দিছে ছোৱালীয়ে কিন্তু কচুৱে মানুহে লুটি খাই পৰিছোঁ যে ইয়াত লাগিছে ন। উপায় নাই আৰু ইমানেই ডাঙৰ কৰিছিলোঁ কচু মানে দাঙিব নোৱাৰোঁ। চাওক কিমান ডাঙৰ কচু পৰিল মানুহো পৰিল। চাফা কৰি লৈছোঁ গাইছ। এতিয়া এইটো কচু নগাঁও চাপ্লাই যাব, নগাঁও মাৰ ঘৰত। সিহঁতে কৈ থাকে মোৰ বাৰীৰ কচু খাব বুলি, সেইকাৰণে লৈ যাম এতিয়া। আৰু আমি খাবৰ কাৰণেতো বহুতো আছে বাৰু, সেইকাৰণে অলপ চাফা কৰি পেলাই লৈ যাম। বমা জেঠাই পেহী যিমান যি আছে চবকে ভগাই পেলাই খাবলৈ দিম, গম পাইছে? অলপ কাটি দিছোঁ। এইখিনিহে আকৌ বেছি ভাল দেই খাবলৈ গাইছ, ইয়াত বেছি ধুনীয়া হয়। এতিয়া মাঘৰ মাহত এইটো কচু খাবলৈ বিৰাট ধুনীয়া হয়। বিশেষকৈ আগতে আমি খুব আগতীয়াকৈ খাওঁ, মাঘলৈ নৰখোৱে। মাৰ ঘৰত থাকোঁতে মানে যেতিয়া পথাৰত ধান কাটে তেতিয়া এয়া কচুৰ লগত মাছ বনাই কি টেষ্টি লাগে নহয় গাইছ। যোনে ভাল পায় কচু খাই সিহঁতে জানে, কিন্তু চবেই ভাল নাপায় ন। আমি আকৌ খুবেই ভাল পাওঁ। আমি মানে কি আৰু ভাগ কৰিলোঁ আৰু গাইছ। ইয়াতে একটুকুৰ ঘৰৰ কাৰণে ৰাখি যাম নেকি, সেইকাৰণে কাটি লৈছোঁ একটুকুৰ। কি ধুনীয়া লাগে নহয়, কাঠআলু নিচিনা লাগে। এই পিচ যদি বইল কৰি পেলাই খাই নহয়, সিজাই পেলাই, কাঠআলুও পাত্তা নাপায় মোৰ বাৰীৰ কচু। ইমানে ধুনীয়া। দেউতাই আনিছিলে, শহুৰ দেউতাই সচটো এই বেলাৰাম গাঁও বুলি কয় না, আলিচাহঁতৰ ঘৰৰ পৰা আনিছিলে। আলিচাহঁতৰ ঘৰৰ পৰা অনা কচু। আলিচাই চাই আছে দিব জানিব বোলে আমাৰ বাৰীৰ কচু কাটি আছে বুলি। একদম বহুত ধুনীয়া, বইল কৰি খালে বহুত মিঠা লাগে। কাঠআলুও পাত্তা নাপায় দেই, আমাৰ কচু ইমানেই ধুনীয়া। আহিব ভগৱান। চাওক কিমান ডাঙৰ।